এভৰিৱান, আজি মই বনাব গৈ আছোঁ সৰু মাছ সৰিয়হ দি চৰচৰী। সৰু মাছ খাই খুবেই ভাল পাওঁ, সেয়ে আজি বহুত বেছি ভাল লাগিছে। আৰু মই মাছখিনি এনেকৈ ধুনীয়াকৈ বাছি ল'লোঁ। বাছি লোৱাৰ পিছত অলপমান নিমখ দি পেলাই ধুনীয়াকৈ মাছখিনি এনেকৈ মই মিহলাই ল'ম নিমখৰ লগত। তাৰপিছত মাছখিনি ধুলোঁ, চাওক ইমান ধুনীয়া চাফা হৈ গ'ল। তাৰপিছত অলপমান নেমু ৰস চেপি দিছোঁ। নেমু ৰস চেপি দিলে মাছখিনি খাই খুবেই ভাল লাগে। চ' মাছখিনিৰ লগত নেমু ৰসখিনি এনেকৈ মিহলাই অলপমান সোৱাদ অনুসৰি নিমখ দিছোঁ, অলপমান হালধি দি গোটেই মাছখিনি এনেকৈ মিহলাই ল'ম। তেতিয়া চাওকচোন ইমান ভাল লাগিছে ন কালাৰটো চাই। তাৰপিছত মই এইফালে পিঁয়াজ, নহৰু, জলকীয়া, বিলাহী এনেকৈ কাটি লৈছোঁ। এতিয়া সেই কাটি লোৱাখিনি মই গোটেইখিনি এনেকৈ পিঁয়াজ, নহৰু, জলকীয়া, বিলাহী এনেকৈ মাছখিনিৰ লগত মই মিক্স কৰি ল'ম। তাৰপিছত এটা কেৰাহীত মই সেইখিনি গোটেইখিনি এনেকৈ দি ল'ম। আৰু দি লোৱাৰ পিছত মই তেল দিম, যিহেতু তেল বহুত দৰকাৰ মাছৰ চৰচৰী বনাবলৈ। আৰু মই সৰিয়হ পেষ্ট কৰি থৈছিলোঁ, সেই সৰিয়হখিনিও ধুনীয়াকৈ মই মাছখিনিত দি দিছোঁ। আৰু গোটেইখিনি এনেকৈ একলগ কৰি মই হাতে দি পেলাই গোটেইখিনি মিক্স কৰি ল'লোঁ। আৰু চাওক, আৰু গোন্ধটো যে ইমান ধুনীয়া লাগিছে। আৰু অলপমান ৰেড চিলি পাউডাৰ দি আকৌ গোটেইখিনি এনেকৈ মিক্স কৰি ল'লোঁ। তাৰপিছত কেৰাহীত অলপমান পানী দিলোঁ, বেছি নহয় অকণমান দিব। দি পেলাই এতিয়া মই ল' ফ্লেমত মাছখিনি সিজাম। আৰু চাওকচোন মাছখিনি যি পানীখিনি দিছিলোঁ উতল আহিছে আৰু পানীখিনি শুকাই গ'ল। এয়া চাওক ধুনীয়া হৈ গ'ল, মাছখিনি হৈছেহি নমাবলৈ। আৰু এয়া চাওক আমাৰ মাছ ৰেডি। কি ক'ম, ইমান যে ধুনীয়া স্মেল ওলাইছে, গোন্ধ ওলাইছে। চ' আপোনালোকে এনেকৈ বনাই খাব পাৰে চিম্পল ষ্টাইলত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।